1, 2, 3, come on. हेलो बंधु बान्धवीসকল মই পূজাই স্বাগতম জনাইছোঁ মোৰ নাম পূজা চেনেলটোলৈ আপোনালোকৰ খবৰ ভালনে মোৰ ভালে আপোনালোকৰ খবৰ কমেণ্টত জনাবচোন প্লিজ আৰু মোৰ ভিডিঅ'বোৰ যদি আপোনালোকে চাই ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব লগতে ঘণ্টাটো টিপি দিব মই দিয়া ভিডিঅ'বোৰ আপোনালোকে আগত পায় আৰু মই দিনটোত কি কৰোঁ নকৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰিম আপোনালোকে প্লিজ ছাপোৰ্ট কৰি যাব আৰু মই বেছি বহুত মানে ডাঙৰ ইউটিউবাৰ নহয় মই জাষ্ট খুলিছোঁ চেনেল আপোনালোকে প্লিজ ছাপোৰ্ট কৰিব আৰু ভিডিঅ' মই আগতে দিয়া আছে কিন্তু তেনেকুৱা খুব ব্লগ ভিডিঅ' বনোৱা নাই এতিয়া মই ব্লগ ভিডিঅ' বনাবলৈ চেষ্টা কৰিম আৰু ব্লগ দিবলৈ আগতে ভিডিঅ' দিয়াবোৰ ৰেচিপি ভিডিঅ' আছে আৰু সৰু মাইনাজনীৰ ভিডিঅ' দিয়া আছে তাইৰ ভিডিঅ'ত আপলোড কৰিছোঁ চ' আপোনালোকে চাব প্লিজ ছাপোৰ্ট কৰিব আৰু কিনো ক'ম আৰু ন আৰু ঘৰতে সোমাই থাকক ভালে ভালে থাকক এতিয়া কৰোণা যি হৈ আছে ন পৰিস্থিতি তেওঁলোকে ভাল পোৱা নাই দিনক দিনে বাঢ়ি গৈ আছে আপোনালোকে প্লিজ ঘৰৰ পৰা নোলাব ব'লক মই ভিডিঅ'টো আৰম্ভ কৰোঁ হেল্ল' গাইজ মই আকৌ আহিলোঁ আপোনালোকৰ মাজলৈ এতিয়া ভাত খাই আহিলোঁ কি বনালোঁ আপোনালোকক নেদেখালোঁ ভাল ভাল ৰেচিপি দেখাম পাছত ভাল খানা বনালে আজি ইমান খাচ নহয় এটা নেদেখালোঁ আৰু এতিয়া সময় বাজিছে 11টা এতিয়া মই ৰুম এল'ভেৰা গছনো কেনেকৈ ৰুওঁ আপোনালোকে সকলোৱে জানে কিন্তু মোৰ ভুলৰ কাৰণে কিছুমান এল'ভেৰা গছ মৰি থাকিলে সেইকাৰণে মইনো আজি কেনেকৈ ৰুওঁ আপোনালোকক দেখুৱাম আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মোৰ কাহিনীটো আপোনালোকে শুনিব নি বাৰু কেনেকৈনো মৰিলে মোক কৈ দিম এতিয়া শ্বিলঙৰ পৰা 4জোপা আনিছিলোঁ এল'ভেৰা গছ তাতে মানে বহুত ডাঙৰ আছিলে তেনেকুৱা মানে কিছুমান এল'ভেৰা থাকে ন সৰু সৰু কিন্তু শ্বিলঙৰ পৰা ডাঙৰ আছিলে আৰু তাতে মই ৰুব নাজানিলোঁ খালি কিবা টাবতে ৰুইছিলোঁ ন টাবতে ৰুৱে এল'ভেৰা ফুল কিন্তু তাতে মানে কিবা সোমালে কেঁচু কুমতি সেইকাৰণে মৰি থাকিলে পাতবোৰ খাই একদম মানে লেৰেলি কৰি দিলে সেইকাৰণে মৰি থাকিলে একদম দুখ লাগি গ'ল বহুত কাৰণ বহুত দূৰৰ পৰা অনা আছিলে ন সেইকাৰণে ওচৰতো পায় কিন্তু আমাৰ শ্বিলঙত আমাৰ মানুহ আছে নিজৰ চ' সেইকাৰণে তেওঁলোকৰ পৰা আনিছিলোঁ সেইকাৰণে অকল এজোপা বাচি আছে 4জোপাৰ পৰা এজোপা বাচি আছে সেইকাৰণে এইজোপাটো এতিয়া মই ভালকৈ ৰুবলৈ চেষ্টা কৰিম ভালকৈ মানে কি আৰু অলপ ঠিক ঠাককৈ মই কেনেকৈ ৰুওঁ আপোনালোকক দেখুৱাম তাৰ আগতে কথা এটা কওঁ মানে মাটি য'ত এল'ভেৰা ৰুম ন এই মাটিখিনি মই দুদিনমানৰ আগতে মানে কিবা ৰ'দত দিছিলোঁ শুকাবলৈ কাৰণ পানী থাকিলে ভাল নহয় এল'ভেৰা বেলেগ গছবিলাক ভালে চাগে কিন্তু এল'ভেৰা গছত পানী য'ত মানে মাটিত পানী বেছি থাকিলে ভাল নহয় বুলি কৈছে মই নাৰ্চাৰী মানুহ এটা সুধিছিলোঁ তেওঁ কৈ দিছে সেইকাৰণে তেওঁৰ মতে মই এবাৰ ৰুই চাম আৰু আপোনালোকে ভিডিঅ'বোৰ চাই থাকিব মই দিয়া ভিডিঅ'বোৰ এতিয়া নহ'লে ৰুবলৈ যাওঁ আৰু ন তাতো দিয়াচোন কথা এটা কওঁ মই আজি অনলি ৰুমহে দুদিনমানৰ আগতে মই মাটিখিনি টিন এটাত ৰ'দুৱাইছিলোঁ অলপ ৰ'দত দিছিলোঁ সেইটো ভিডিঅ' কৰি থৈছোঁ বাৰু সেইটো চাই লওঁ তাৰপাছত ৰুম কেনেকৈনো ৰুৱে নহ'লে ভিডিঅ'টো চাই লওঁ মই আপোনালোকক দেখুৱাম এতিয়া একদম কিবা জেগাডোখৰ কিবা হৈ আছে দেই বৰষুণ দিয়াৰ কাৰণে এয়া চাওক মই মাটি এনেকৈ ৰ'দত দি লৈছোঁ তেওঁলোকক কোৱা মতে কৰিছোঁ আৰু আপোনালোকে চাব আৰু এই মাটিটো এতিয়াৰ নহয় বহুত দিন হ'ল এনেকৈ টিন এটাত কিবা কৰি মেলি থোৱা কিন্তু বৰষুণ দি থকাৰ কাৰণে আকৌ মানে সুমিয়াবলৈ সময় নহ'ল আৰু বৰষুণ দি আকৌ তিতিলে সেইকাৰণে আকৌ আজিও এনেকৈ শুকাব দিছোঁ চাওক এইটো শুকাই লওক ভালকৈ শুকুৱাই নাই এইটো আৰু আজিৰ দিন এতিয়া ৰ'দ নাই আৰু সেইকাৰণে কাইলৈ শুকাব লাগিব পায় কাইলৈকে দি ল'ম আপোনালোকে ভিডিঅ'টো চাই থাকিব মই আকৌ দেখুৱাম কাইলৈৰ পৰ্যায়টো কাইলৈ কেনেকুৱা হয় আৰু কাইলৈ ৰুম আৰু তাৰ আগতে টাবটো আপোনালোকে তলত ফুটা কৰি ল'ব এইটো সকলোৱে জানে বাৰু ফুটা কৰাটো হ'লেও মই কৈ দিছোঁ আৰু চাওক ইয়াতেনো মই কি দি পিনি ৰুম আপোনালোকে চাব আজি পিছদিনাখনি আমি আজি ৰুম চাওক ধুনীয়াকৈ এতিয়া উঘালিব আমাৰ মোৰ মিষ্টাৰে এতিয়া এইটো কষ্ট নোপোৱাকৈ উঘালিব লাগিব নহ'লে কষ্ট পালে জীয়াবলৈ টান কাৰণ এল'ভেৰা গছবোৰ বহুত মানে আলহুৱা ন বহুত কোমল অকণমান দুখ পালে ন কষ্ট পালে
মৰহি যায় আৰু তেনেকৈ মৰি থাকে। চাওক সেইদিনাখনি মানে কালি শুকোৱা কিবাটোৱে আছিলে, মাটিটোৱে আছিলে, সেইটো টাবত ভৰালোঁ। একদম শুকান হৈ আছে, ফৰফৰীয়া হৈ। এতিয়া ইয়াতে আমি ৰুম, এতিয়া ফৰফৰীয়া হৈ থাকিব দিম। আমাৰ ল'ৰাজনী দুষ্ট কৰি আছে, সেইটো ইগন'ৰ কৰিব আপোনালোকে। দম বজাই আছে। আৰু এয়া চাওক, আৰু এই পাতখিলা ন এল'ভেৰাৰ পৰা ছিঙা হৈছে। এইটো বেয়া হৈ গৈছে বাৰু, হ'লেও সেইটো লৈ পিনি এতিয়া তাতে দিব লাগিব। তাত এনেকৈ তাৰ বীজটো দিলে মানে বেছি ভাল হয় বুলি কৈছে, সেইকাৰণে আমি দি চাওঁ। চাওক এতিয়া আমি সেইটো দিম। এয়া চাওক, আমাৰ মিষ্টাৰে ৰুই আছে। মই ভিডিঅ' কৰিব নহ'লে সেই টাইমতে তেওঁ ৰুয়ে লৈছে। এয়া চাওক, আৰু এই এল'ভেৰা পাতখিলাও দি দিলে তলত একদম শিপাতে, য'ত ন গুৰি থাকে শিপাতে দি লৈছে। এতিয়া অকণমান টাইট কৰি লৈছে, টাইট কৰি নল'লে মৰি যোৱাৰ চান্স থাকে ন, সেইকাৰণে আপোনালোকে ভালকৈ চাই চিতি ৰুব। মোৰ যিটো ন ৰং হৈ গ'ল, সেইকাৰণে মোৰ 3জোপা এনেই গ'ল। চাওক, পানী অকণমান দি দিছে, বেছি দিব নালাগে পানী, বেছি দিলে ভাল নহয়, সেইকাৰণে অকণমান টাইট হ'বলৈ দিয়া হয় পানী। চাওক, আমাৰ মিষ্টাৰে দি আছে, আৰু তেনেকৈ আৰু এতিয়া সেইটো ৰোৱা হৈ গ'ল। আপোনালোকক পাছত দেখুৱাম কি হয়, চাই থাকক নহ'লে ভিডিঅ'টো। এল'ভেৰা ৰুইখিনি অকণমান ৰেষ্ট ল'লোঁ, মানে আমাৰ ছোৱালীজনীক খোৱালোগৈ। তাই আমনি কৰি আছিলে, আমাৰ মাইনাজনী, সেইকাৰণে তাইক খুৱাব গৈছিলোঁ। তাৰপাছত মই অকণমান শুলোঁ। তাৰপৰা এতিয়া সময় 2:15 হ'ল। তাইক খুৱাই মেলি মই উঠিলোঁ। লগতে খুৱাই একো লাভেই নাই, তাই লগতে উঠেই। তাইক চাব নেকি কেনেকুৱা খেলি আছে, আকৌ উঠি মেলি খেলি আছেগৈ এতিয়া। দেহা এজনী আমাৰ তালিঠা মানুহ দেই, গুণগুণ মানুহ। তাইৰ নাম তালিঠা, আমি গুণগুণ বুলি মাতো। গুণগুণ তাই মাতি আছে ফ্ৰেণ্ড। আৰু এতিয়া মই তাইক কিবা এটা খুৱাই লওঁ, আপোনালোকে চাই থাকিব আৰু কি কৰিব পাৰোঁ। খুৱাই আহিলোঁ মানে অলপ সময় হ'ল অহা, আকৌ তাই টোপনি গ'ল। তাইক খুৱাই আছিলোঁগৈ, তাৰপৰা এতিয়া তাই শুলে। কেতিয়া উঠে ঠিক নাই, পটককৈ উঠি যায়। সেইকাৰণে মই ভাবিলোঁ আপোনালোকৰ লগত কথা পাতোঁ। এতিয়া টাইম হ'ল 6:45। এতিয়া মই চাহ বনামগৈ, চাহ খাম। তাৰ লগতে মই ভিডিঅ'টো ইন কৰোঁ ন, বহুত দীঘল হৈ যাব। তাৰ আগতে মই আপোনালোকক দেখুৱাম। কালি নহয়, পৰহি গৈছিলোঁ আমি কিবা দাদু ঘৰলৈ। দাদু ঘৰত মানে পাহাৰৰ ওচৰতে, আমাৰ ধেমাজিতে উবাহি বুলি কয়। কিন্তু আমি পাহাৰত নগ'লোগৈ, কাৰণ পাহাৰত যাবলৈ অকণ টাইম লাগিব। বেছি দূৰ নহয়, তেওঁলোকৰ ঘৰৰ পৰা 1.5 কিলোমিটাৰমান হ'ব পাহাৰলৈ। বৰষুণ দি আছিলে কাৰণে নগ'লোঁ, ল'ৰা চাই। তাৰপৰা ঘৰৰ পৰিৱেশটো দেখুৱাম। ঘৰো নহয়, ঘৰৰ ওচৰৰ ইমান ধুনীয়া পৰিৱেশ। অকণমান মই ভিডিঅ' ৰেকৰ্ড কৰি বেছি কৰিব নোৱাৰিলোঁ বৰষুণৰ কাৰণে। আপোনালোকক দেখুৱাম, কিন্তু নেক্সট ভিডিঅ' কি আহিব আপোনালোকে জানে। নেক্সট ভিডিঅ' মোৰ হেয়াৰত মানে কিবা লগাম, হেনা লগাম। কি হেনা লগাওঁ, কেনেকৈ লগাওঁ, আপোনালোকক মই পাছত ক'ম। নেক্সট ভিডিঅ'ত আপোনালোকে চাই থাকিব। আজিলৈ আহোঁ, বাই বাই। আৰু নকৰা আগতে চাই লওক, বাই বাই।